हेलो गाइस वेलकम टू यूट्यूब चैनल भुजल तो गाइस आज हल जिंटुर बार्थडे आज माने थामनात लिखा कि जिंटुर अद्भुत बार्थडे तो अद्भुत बार्थडे ही आई पे कब क्या अद्भुत बार्थडे ही आई पे कब कि आई मैं बरबरीत रखी आसो जिहेतु तार बार्थडे एकदम गाड़ी साइड लै जाम तक मैं साइकेल दी मातसो सरप्राइज दिम गाड़ी साइड लै जाम कारण क्या तार बार्थडे अलग आरामत नाओ और आरामत पार्टी पाति দিব লাগব তুই আহি আছে তই ফিরিক পে দিছি মোক তো কোটা আনে দুই দিন লাগে না নাই তাক লাগে অলপ তো সাইডে কবিলে তো মজা লাগবে তো হি আইছি গাইস তো হি আইছি আইছে তো গাইস অলপ সময় ওয়েটিং করক তো আইছে কি সারপ্রাইজ দিছো তোমাক আজি তো সারপ্রাইজ দিছো মানে যেহেতু তোমার বার্থডে এই কারণে মই ভাবছো অলপ আরামত লৈ যাও আরাম মই ভাবছো আরাম দেও এই কারণে মই ভাবছো সেকেন্ড তুমি থৈ দে আরামসে থাকবো অচিন্তা করবে নাগে সেকেন্ড থৈ দে আমি গাড়ি দিয়ে যাম তাই ফেলে পার্টিটো খাম তো সামনে দেখা আছে কিন্তু অদ্ভুত বার্থডে কে অদ্ভুত বার্থডে কসম হ্যাঁ কি অদ্ভুত বার্থডে তুমি কেন আসবা গাইস মই কই দাও তাৰমানে এর বার্থডে গেছে 8 ডিসেম্বর তারিখে আজি হল 12 ডিসেম্বর তো কিমান দিনৰ গ্যাপস মানে ইমান কেদিন কে দিল মানে কি আছিল মানে ইমান কেদিন বার্থডে জানাইছে তো আজি দিব ধামাকাদার বার্থডে লাগব গিফটটো বঢ়িয়া লাগব বঢ়িয়া গিফট আনা গৈছে তো ধুনীয়া গিফটটো আনা গৈছে তো সাইডে ভিডিওটো আপনাক লাগি যাও বলো তো গাইস পার্টি কিন্তু একদম বঢ়িয়া পার্টি রাখবো কিন্তু পার্টি তুমি হই তো আজি একদম পার্টি যাবি না ইমান দিন গ্যাপ করছি গতিকে কিমান ভোক লাগছি মোৰ এই কোন দিন তোমাক খাৰ খাইছিলো এই 7 তাৰিখে মই খাৰ খাইছিলো খাৰ মানে একদম খাইছিলো ইচ্ছাক লাগি ভাত খোৱা নাই কিন্তু পাৰ্টিক লাগি ৰখি একো খোৱা নাই এটা পানী খাইছোঁ চাহ খাইছোঁ ভাত খোৱাই নাই আমাৰ ভাত খোৱা নাই মানে বিশেষ হেভি বস্তু খোৱা নাই মানে পাৰ্টি ভাল লাগব পাৰ্টি ভাল পার্টি একদম বঢ়িয়া পার্টি লাগবে ভাল পার্টি একদম ভাল তো গাইছ আহিলোঁ আহি পেলাই চালোঁ কি দোকান বন্ধ কিন্তু পাৰ্টিটো মোক লাগবই কিন্তু পাৰ্টি লাগবই মোক দোকান বন্ধ দুখনমান দোকান বন্ধ এখন দোকানখন চলাইছে তাতে যাওঁ বল কি ৰখি আছা এইটো ভালে পাই পাৰ্টি দিব নোৱাৰিলে পইচা বাচি যাব কিন্তু পাৰ্টি খাই আহিম মই বস্তু গাইছ গোটাই চব ঘূৰিলোঁ মানে বেয়া ঘূৰি আছোঁ কিন্তু নাপালোঁ ভাল বস্তু মানে পৰঠাই আছে তো পৰঠাই খাম তো মই ভাবিছোঁ কি খাব খোজা নাছিল তো মই ভাবিছোঁ অলপ পইচা অলপ কমকৈ আছিলে ভাত খাই আহিছোঁ মই কৈছোঁ মই একলা খাই পেলাই ভাল লাগে বাৰ্থডে হ'ব যি হওক মই ভাবিছোঁ ইমানকৈ ভাল লাগিব গতিকে একো খাব দিছোঁ ভাত চাত খাই আহিছে হ'লেও কম মানে 20 টকাতে খাওঁ পিছত আৰু পিছত লাগালে আৰু পিছত ভালকৈ বাৰ্থডে দিওঁ ভাত চাত কৰি দিবহি তো এতিয়া নাই আৰু উপায় সেই খাব লাগিব আৰু সিদিনাতে দিব লাগে মানে ৰবিবাৰ কাৰণে তাৰমানে অলপ ৰান্ধিছোঁ সিদিনাতে দিব লাগিছিল কে সিদিনা ৰান্ধা বা 9 বজাত দি যায় মই কলেজৰ পৰা বাহিৰে যাওঁ দিব দিছিলোঁ কিন্তু সেইটোৱে নকৰিলা কি হ'ব গাইছ তো বলক পৰঠাই খাই দিয়া পৰঠাই জীৱন হৈছে এই দেখব লাগাইছে তো গাইছ পৰঠা খাইছোঁ পরঠাই জীবন খাই লওঁ তাৰপিছত তো গাইছ যিহেতু বিশেষ বস্তু একো নাই মোৰো ইমান খাব ইচ্ছা পৰঠা চৰঠা ভাল নাপাওঁ হ'লেও কিবা খালোঁ আৰু মানে 30 টকা মান কৰিব লাগিব এতিয়া টাইম আহিল কি মই গিফ্টটো দিওঁ মই এতিয়া গিফ্টটো মই দিওঁ দেখিছে কিমান মোবাইল টিপি থাকোঁ কোনোবা কলেজত যাই পেলাই কোনোবা লগাইছে আপি চেপি হয় নেকি কোনোবা আপি চেপি কোনোবা ডিবি চেবি কোনোবা চিম্পা হা লগাইছ নেকি তো এতিয়া আমি কাম কৰোঁ গিফ্টটো দি লওঁ গিফ্টটো লৈ আহোঁ তোমাক ইয়াতে থৈ দিছোঁ আনি পেলাই দিওঁ তো দিয়ক খানা লাগব নালাগে গিফ্টটো কিন্তু মই যিমান খুজিছোঁ তাতকৈ বেছি দামী গিফ্ট দিছোঁ যিমান খুজিছোঁ তাতকৈ বেছি দামী যিমান খুজিছোঁ তুমি কি গিফ্ট ন তো মই লৈ আহোঁ অপশ্যন দে তুমি অপশ্যন দিছোঁ 3টা এটা হ'ল 1 নম্বৰত আছে এটা ডায়েৰী মানে ডায়েৰী মানে যোৱাবাৰো গিফ্ট কৰিছিলে ডায়েৰী তো ডায়েৰী এইবাৰ নিদিলোঁ মানে ডায়েৰী এইবাৰ অপশ্যনটো কৈ ডায়েৰী হ'ব পাৰে
তো 2 নম্বৰত আছে কলম আৰু 3 নম্বৰত আছে ধুনীয়া এটা বক্স আৰু 4 নম্বৰত আছে এটা ধুনীয়া এটা মানে প্ৰেজেণ্টৰ নিচিনা ধুনীয়া এটা বস্তু মানে খোৱা বস্তু অলপ তাৰমানে ধুনীয়াকৈ কোনটো হ'ব পাৰে কোনটো হ'ব পাৰে? এক নম্বৰত ডায়েৰী, 2 নম্বৰত কলম আৰু 3 নম্বৰত হ'ল ধুনীয়া বক্স এটা বক্স মানে তাৰ ভিতৰত কিবা কিবি আছে আৰু 3 নম্বৰত এটা খোৱা বস্তু টোপোলা নাচনো তুমি ক'ব লাগিব এইটো কোনটো অপশ্যন কোনটো? বক্স মানে বাকাছে হ'ব গাইজটো চাই লওক কি দিওঁ বক্স বুলি কৈছিল কিন্তু বক্স নহয় এইটো গাইজ কলম এটা 40 টকাৰ কলম আৰু তাৰে লগত পৰীক্ষা ধুনীয়াকৈ লিখিব লগতে নাটক লিখাৰ কাৰণে মানে যোৱাবাৰ ডায়েৰী দিছিলোঁ এইবাৰ ডায়েৰী নিদিলোঁ ডায়েৰী মতটো অলপ কম আছিল এইবাৰ কেতিয়া পালি ভালকৈ নাটক চাটক ধুনীয়াকৈ লিখি পিছত দি দিম নাটক লিখা আৰু লগতে পৰীক্ষাও ভালকৈ দিবা ফাইনেল পৰীক্ষাও আছে তো হয়তো পৰীক্ষাওতো ভালকৈ দিবা তো কলম 2টা কলম আছে ভিতৰত 40 টকাৰ ভিতৰত এটা চকলেট এটাও আছে চকলেটটো 10 টকাৰ চকলেট এটা আছে ভিতৰত গতিকে বাৰতে দিন এটা সোৱাদখন দি দিওঁ গাইজ হেপী বাৰ্থডে তো সিদিনাতে মই ইউজ কৰিছোঁ বাৰ্থডেটো আজি কাৰণে এখানে ভালকৈ চাপৰ্ট কৰি দিব তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাইছোঁ বাই বাই